Hello and welcome to Mandira's World channel. নমস্কাৰ আৰু আপোনালোক সকলোলৈ মোৰ চেনেল Mandira's World এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি যাম ডিব্ৰুগড়লৈ। ভাইটি যাব, ভণ্টি যাব, লগতে পাপা যাব। বিশেষ কাম তেনেকৈ নাই, কিন্তু পাপাৰ অলপ চকু দেখুৱাবলৈ লাগে। লগতে মোৰ কিতাপ কিনিবলৈ আছে আৰু যোৱা সময়ত মানে সদায় ইমান বেছি খৰধৰ হয় মানে মই একদম মানে বহুত মানে সময় মিলাই মেলি এতিয়া মই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো দিছোঁ। গতিকে বলক পলম নকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাড়ীত তেল ভৰাবলৈ গ'ল, তাৰপিছতে আমি যাম। এয়া আমাৰ গাড়ী যোৱাৰ আগতে মানে এবাৰ চাকি জ্বলাই ধূপ জ্বলাই লৈ আৰু পূজা কৰিব লাগে আৰু আমাৰ এয়া ঘৰৰ ড্ৰাইভাৰ। মেলিবলৈ পাৰা নাই ৰ'দত ন। এয়া পলিটেকনিক কলেজ চিমেণ্ট চাপৰি। এইখন আমাৰ চিমেণ্ট নদী। এইটো ৰাস্তা চিলাপথাৰ যায় ন, এইটো ডিব্ৰুগড়। আমি ডিব্ৰুগড় পালোহি। ডিব্ৰুগড় পালোহি। তাৰপিছত গোটেই ৰাস্তাটো মানে মই ইমান টোপনি ধৰিছে, টোপনিয়াই আহিলোঁ সঁচাকৈ। ড্ৰাইভাৰ মানুহবোৰ কিন্তু কম নহয় দেই, কেনেকৈ জানো ইমান গাড়ী চলাব পাৰে। মই উঠাৰ লগে লগে মানে ইমান বেছি টোপনি ধৰে নহয়। আৰু চালক মানুহ বিশেষকৈ মানে কিমান কষ্ট সেয়া মই ভালদৰে বুজি পাওঁ। মই উপন্যাস এখনো পঢ়িছিলোঁ, ৰূপম দত্তৰ লাইফ অফ এ ড্ৰাইভাৰ বুলি। কেবিনেটৰ ইপাৰে চলো। আমি এতিয়া পালোহি চকু দেখাবলৈ। কি ভণ্টি আৰু পাপা গ'ল দেখুৱাবলৈ কাৰণে। আমি দুটাই বাহিৰতে মানে কি গাড়ীতে বহি আছোঁ, ভাইটি আৰু মই। এতিয়া ডক্টৰ নাই, সেইকাৰণে এতিয়া আদিত্যত যাব লাগিব। মেপ চাই যাম এতিয়া। কিন্তু ইয়াত ডক্টৰ এখন ডন বস্ক স্কুল অকল ল'ৰা পঢ়ে, এইবাৰ ছোৱালী লৈছে ন। ভুল ৰাস্তাত আহিলোঁ, এয়া ৰাস্তাই শেষ। এতিয়া আকৌ মানুহৰ ঘৰত সোমাই ঘূৰাবলগীয়া হৈছে। কথাটো ক'লো, আমি আদিত্য হস্পিটেল পালোহি, কিন্তু আমি এতিয়া পাৰ্কিং কৰিবলৈ আমি ঠাই পোৱা নাই। ইমান দীঘল আহিলোঁ, গোটেই পাৰ্কিং মানে ঠায়ে নাই মানে। বিচাৰে মানে তাকে এটা বিচাৰি আহিছোঁ পাপা আৰু ভণ্টিক নমাই। পাৰ্কিঙৰ কাৰণে ঠাই নাই। হস্পিটেলৰ পৰা বহুত দূৰত পাৰ্কিং এৰিয়া এটা ফাইনেলি পালোঁ, বহুত বেছি দূৰ। চাই ৰাস্তা ঘাট গ'লোঁ, কিন্তু ৰাস্তাই নাই, শেষ মানে। মেপ চাইছিলোঁ, ভুল হ'ল। আকৌ মেপ চাই এতিয়া আদিত্য হস্পিটেল পালোঁ বাৰু। কাইলৈ ভণ্টি ইয়াত 2 বছৰ থকা, তথাপিতো মানে একো চিনি নাপায়। আমি তাই কৈছোঁ 2 বছৰ এনেই থাকিলি আৰু একো এটা চিনিয়ে নাপাওঁ। আদিত্যতো ডক্টৰ নাই। এতিয়া ভাবিছোঁ আকৌ স্পেক্ট্ৰামতে যাব নেকি। আমি ৰৈ আছোঁ, পাপা আৰু ভণ্টি আহি পোৱাহিয়ে নাই। বিচাৰি পোৱা
দাদাই ফোন কৰি এতিয়া পাইছোঁ। ডিব্ৰুগড়তে এনেকুৱা, গুৱাহাটীত গ'লে কি হ'ব, দেৰি হ'ব, সেইটো কাৰণে আমি কিতাপ লওঁগৈ। মেপ চাই যাম এতিয়া, বনলতা বিচাৰি কিতাপৰ দোকান। পাৰ্কিং কৰিবলৈ আমি জেগাই পোৱা নাই, বিচাৰি এয়া এটা পালোঁ পাৰ্কিং। গাড়ীখন থৈ এতিয়া কিতাপ বিচাৰি যাওঁ। বহুত দূৰত থ'বলগীয়া হ'ল গাড়ী। টাউনত এনেকুৱা বহুত দূৰত গাড়ী থ'বলগীয়া হয়, কাৰণ পাৰ্কিঙৰ ঠাই নাপায়। ইহঁত দুটা গ'লেই, আমি দুটা গৈ আছোঁ। মই চিলেবাছ ওলাই আহিছোঁ। এটা ছাতি ধৰ, মই নহয় চিলেবাছ ধৰ। এই দুটা গ'লেই, মানে পাপা আৰু ভণ্টি গ'লেই, ততে নাই এইকেইটা। আমি আহি পোৱাহিয়ে নাই, গৈ আছোঁ। কি ভণ্টি আৰু পাপাই আগত পালে, এতিয়া ফোন কৰিছিলে পালি নাই বুলি। পালি নাই তহঁতি কৈছে, আমি কৈছোঁ নাই পোৱা তহঁতি, সেইটোও কৈছে নাই পোৱা। এতিয়া গৈ আছোঁ, পোৱাগৈয়ে নাই। ছাতি লৈ গৈ আছ ন? এইটো পাপাই কিতাপ লৈছে আৰু মোৰ কিতাপ হৈ গ'ল। কিতাপ লোৱা হৈ গ'ল। এতিয়া গাড়ীৰ ওচৰত গৈ আছোঁ। এতিয়া উভতি গৈ আছোঁ। ফাইনেলি পালোঁ। ফাইনেলি আমি বহিবলৈ পালোঁ। এতিয়া আকৌ স্পেক্ট্ৰামত যাব লাগিব চকু দেখুৱাবলৈ। সকলোকে খাই লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। পাপা আৰু ভণ্টি এতিয়া চকু দেখুৱাবলৈ গ'ল। আমি দুটাই এনেকৈ বহি আছোঁ। কিতাপ হৈ গ'ল, এইখিনি ভণ্টিৰ কিতাপ। তাৰপিছতে মোৰ কিতাপ আছে, এইবিলাক মোৰ কিতাপ আৰু আছে। এইফালে এক বান্দুল। এইটো হ'ল মোৰ কিতাপ, কিন্তু আৰু দুখন নাপালোঁৱেই। সেইটো চাই লওঁ ক'ত পাম। সেইটো গুৱাহাটী চহৰতে পাম জানো? কিছুমান কিতাপ পাবলৈয়ে নাই, মই যি কিতাপ বিচাৰিছোঁ। এতিয়া যাওঁ। প্ৰব্লেম কাৰ কি? পাপাৰ একো প্ৰব্লেম নাই। মোৰ এতিয়াও মাথা বিষাইছে। পাপাৰ একো প্ৰব্লেম নাই, অকল মোবাইল চোৱাৰ কাৰণে হৈছে বোলে। মানে বুঢ়া বয়সত মানে নেদেখিবলগীয়া বস্তু দেখিছে যে, সেইটো কাৰণে। ভণ্টিৰ অলপ আছে, তাই অলপ কমপ্লেক্স আহিছে বাৰু। এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ। ক'ত? সেইজনী আমাৰ ডাবল বেটাৰী ছিংগল পাৱাৰ। চকুৰে কিবা খালোঁ ৰুটিটো, বহুত ভাল লাগিলে। দালিটো খাই, নামটো হ'ল আইনাম শ্ৰেষ্ঠ। ঘৰত মানে গৈ ভাত খাম আৰু, সেইটো কাৰণে আমি ইয়াত এনেই লাইটলি ৰুটি খাইছোঁ আৰু। ঘৰত গৈ মাংস খাম, কাম কৰিবি নাই ঘৰত গৈ? নকৰোঁ, মাথা ঘূৰাইছে বোলে, শুই থাকিব। ময়ো বনাব লাগিব, পাপা আৰু মই। এইখন ৰেষ্টুৰেণ্টখন দেখাই দিছোঁ।